আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত পোহৰৰ প্ৰতিফলনৰ বিষয়ে পঢ়ি আহিছোঁ। আমি আজি এই ভিডিঅ'টোত পোহৰৰ আনটো পৰিঘটনা প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ বেঁকাকৈ গতি কৰে, তেতিয়া পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হোৱা যেন লাগে। এই পৰিঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিসৰণ। পোহৰৰ প্ৰতিসৰণৰ কাৰণটো হৈছে এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটাত সোমাওঁতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন। ধৰা হ'ল এইটো মাধ্যম 1 আৰু এইটো মাধ্যম 2। যেতিয়া এই প্ৰথম মাধ্যমটোৰ পৰা পোহৰ বেঁকাকৈ পৰিব, তেতিয়া ই যাব লাগিছিলে এইটো দিশত পোনে পোনে, কিন্তু পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ অনুসৰি কি হ'ব, ই কিছু বেঁকা হৈ দ্বিতীয়টো মাধ্যমলৈ গতি কৰিব। এইটোৱে হৈছে পোহৰৰ প্ৰতিসৰণ। পোহৰৰ প্ৰতিসৰণ কাক বোলে সেই বিষয়ে পঢ়াৰ পিছত আমি এইবাৰ চাওঁ আমাৰ দৈনন্দিন জীৱনত প্ৰতিসৰণৰ কেইটামান উদাহৰণ। প্ৰথমে পানীত আংশিকভাৱে ডুবি থকা পেন্সিল এডাল পানী আৰু বায়ু সংযোগী পৃষ্ঠত কিছু পৰিমাণে বেঁকা হোৱা যেন দেখা যায়। ইয়াৰ কাৰণ হৈছে প্ৰতিসৰণ। পেন্সিলডালৰ পানীত সোমাই থকা অংশৰ পৰা আহি চকুত পৰা পোহৰ পেন্সিলডালৰ পানীত নিমজ্জিত অংশৰ পৰা অহা পোহৰৰ তুলনাত পৃথক দিশৰ পৰা অহা যেন লাগে। পোহৰৰ দ্ৰুতি যিহেতু দুয়োটা মাধ্যমত বায়ু আৰু পানীত বেলেগ বেলেগ হয়, সেইবাবে পোহৰৰ ৰশ্মি বায়ুৰ পৰা যেতিয়া পানীলৈ সোমায়, তেতিয়া প্ৰতিসৰণৰ ফলত ই বেঁকা দেখি। আন এটা উদাহৰণ, যেতিয়া আমি পানী ভৰ্তি বাল্টিং এটাত এটা মুদ্ৰা ডুবাই ৰাখোঁ, তেতিয়া কি হয়, সেই মুদ্ৰাটো কিছু ওপৰলৈ উঠি থকা যেন লাগে। তৃতীয়তে, ছুইমিং পুলৰ পৃষ্ঠখন সি প্ৰকৃততে যিমান গভীৰ তাতকৈ কম যেন দেখা যায়। ইয়াৰ কাৰণো হৈছে প্ৰতিসৰণ। পোহৰৰ ৰশ্মি যেতিয়া বায়ুৰ পৰা পানীলৈ যায়, তেতিয়া পোহৰৰ দ্ৰুতিৰ কিছু সলনি হয়। সেইবাবে ছুইমিং পুলৰ ফ্ল'ৰখন কিছু ওপৰত উঠি থকা যেন লাগে। এতিয়া আমি চাওঁ আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে কেনেদৰে প্ৰতিসৰণ হয়। ইয়াত ABCD হৈছে এটুকুৰা কাঁচৰ টুকুৰা। এইটো মিডিয়াম বায়ু আৰু ইয়াত এইটো গ্লাছ। ধৰি লওঁ ইয়াত এডাল ৰশ্মি EO আপতিত হৈছে গ্লাছৰ এই গ্লাছ লেপটোৰ ভিতৰত। AB ছাৰ্ফেচখনত NN' হৈছে অভিলম্ব আৰু CD ছাৰ্ফেচখনত MM' হৈছে অভিলম্ব। EO ৰশ্মিডাল ইয়াত আপতিত হৈছে আৰু আমি ইয়াত যেতিয়া আপতিত হৈছে, ই যাব লাগিছিলে এইডাল ৰশ্মিৰ দিশে, কিন্তু ই যেতিয়া বায়ুৰ পৰা গ্লাছৰ মাধ্যমটোত সোমাব, তেতিয়া কি হ'ব, ই এইটো দিশেৰে নগৈ ই কিছু অভিলম্বডালৰ কাষ চাপি আহিব। এতিয়া এইটো হৈছে ধৰি লোৱা আপতন কোণ I1 আৰু ই অভিলম্বডালৰ কিছু কাষ চাপি আহি এইডাল হৈছে প্ৰতিফলিত ৰশ্মি আৰু এইটো হ'ব প্ৰতিফলন কোণ R1। পুনৰ এইবাৰ আমি ধৰিছোঁ যিডাল ইয়াত প্ৰতিফলিত ৰশ্মি হৈছিলে, সেইডাল CD ছাৰ্ফেচখনৰ কাৰণে আমি আপতিত ৰশ্মি হিচাপে ধৰিছোঁ। যেতিয়া এই গ্লাছৰ পৰা ৰশ্মিডাল আহি ইয়াত পৰিব, এই CD ছাৰ্ফেচখনত পৰিব, তেতিয়া কি হ'ব, ই অভিলম্বৰ পৰা যেতিয়া পুনৰ বায়ুলৈ ওলাই যাওঁতে ই অভিলম্বৰ পৰা কিছু আঁতৰি পেলাই ওলাই যাব। এইটো হ'ব I2, যিহেতু এইডাল ৰশ্মি CD ছাৰ্ফেচখনৰ কাৰণে আপতিত ৰশ্মি, গতিকে এইটো আপতন কোণ I2 আৰু এইটো হ'ব প্ৰতিফলিত কোণ R2। ইয়াত আমি কি দেখিছোঁ, যেতিয়া পোহৰৰ ৰশ্মিডাল গ্লাছৰ পৰা বায়ুলৈ ওলাই গৈছে, তেতিয়া কি হৈছে, ই অভিলম্বৰ পৰা আঁতৰি গৈছে। আৰু ইয়াত কি দেখিছিলোঁ, যেতিয়া ৰশ্মিডাল বায়ুৰ পৰা গ্লাছত সোমাইছিলে, তেতিয়া ই অভিলম্বৰ কিছু কাষ চাপি আহিছিলে। এতিয়া এইডাল হৈছে O', এইডাল হৈছে নিৰ্গত ৰশ্মি। আমি কি পালোঁ, EO যিডাল ৰশ্মি, সেই ৰশ্মিডাল আৰু O', ৰশ্মিডাল সমান্তৰাল হৈছে। এই যিডাল আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিডাল কি হৈছে, সমান্তৰাল হৈছে। ইয়াৰ কাৰণটো কি, যেতিয়া
কাৰণ হৈছে কাঁচৰ টুকুৰাটোৰ বিপৰীত সমান্তৰাল পৃষ্ঠ দুখন এ বি আৰু চি ডি এই দুখন বিপৰীত সমান্তৰাল পৃষ্ঠ দুখনত পোহৰৰ ৰশ্মি যিটো বেকা হোৱাৰ পৰিমাণ সেই পৰিমাণটো সমান হৈছে আৰু বিপৰীত হৈছে। ইয়াত কি হৈছে এ বি ছাৰ্ফেচখনত যেতিয়া ই অ' ৰশ্মিডাল সোমাইছিলে তেতিয়া কি হৈছিলে যিমান পৰিমাণে অভিলম্বৰ ওচৰলৈ বেকা হৈছিলে সেই ইয়াত সিমান পৰিমাণে অভিলম্বৰ পৰা আঁতৰি গৈছে। সেইবাবে কি হৈছে ই অ' আপতিত ৰশ্মিডাল আৰু অ' এইচ নিৰ্গত ৰশ্মিডাল সমান্তৰাল হৈছে। এতিয়া আমি চাম এই যিটো প্ৰতিসৰণে কেইটামান সূত্ৰ মানি চলে সেই সূত্ৰকেইটাৰ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। প্ৰতিসৰণৰ প্ৰথম নিয়ম অনুসৰি আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতে থাকে। ইয়াত ই অ' আপতিত ৰশ্মি আৰু কি কৈছে প্ৰতিসৰিত ৰশ্মি আৰু এই যিখন আপতন বিন্দু টনাত অভিলম্ব সেই অভিলম্ব কেইডাল একেখন সমতলতে থাকিব। দ্বিতীয় নিয়ম অনুসৰি প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় এটা ধ্ৰুৱক হয়। যিকোনো দুটা মাধ্যমৰ কাৰণে আৰু প্ৰদত্ত যিকোনো ৰঙৰ কাৰণে কি হয় যিটো আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাতটো সদায় এটা ধ্ৰুৱক হয়। এইখন এখন পৃষ্ঠ ইয়াত এডাল ৰশ্মি আপতিত হৈছে আৰু এডাল অভিলম্বৰ কিছু কাষ এইটো মাধ্যম 1 আৰু এইটো মাধ্যম 2 কিছু কাষ চাপি আহিব। এইডাল হৈছে প্ৰতিসৰিত ৰশ্মি আৰু এইডাল আপতিত ৰশ্মি। এতিয়া দ্বিতীয় সূত্ৰ অনুসৰি কি হয় যিকোনো এটা ৰঙৰ পোহৰৰ বাবে এই যিটো আপতন কোণ এই আপতন কোণৰ চাইনটো আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱক হ'ব অৰ্থাৎ কনষ্টেণ্ট হ'ব। ধৰি ল'লো আমি এই যিটো আপতন কোণ সেই আপতন কোণটো কিছু বঢ়াই দিলোঁ তেতিয়া কি হ'ব লগে লগে প্ৰতিফলন কোণটো কিছু বাঢ়ি যাব। এতিয়া আমি যদি ইয়াৰ ৰেচিঅ' উলিয়াওঁ এই চাইন আই আৰু চাইন আৰৰ যদি ৰেচিঅ' উলিয়াওঁ তেতিয়া কি হ'ব সেই ইয়াত আমি যিটো ৰেচিঅ' পাইছিলোঁ সেই ৰেচিঅ'টো আৰু ইয়াৰ যিটো ৰেচিঅ' সেইটো সদায় একেই হ'ব কনষ্টেণ্ট হ'ব সদায় কিন্তু খেলি মেলি নহয়। এইটোৱে হৈছে পোহৰৰ প্ৰতিসৰণৰ দ্বিতীয়টো সূত্ৰ। এতিয়া আমি চাওঁ প্ৰতিসৰণাংক। প্ৰতিসৰণাংক হৈছে এক প্ৰদত্ত মাধ্যম যুগলৰ বাবে পোহৰৰ দ্ৰুতিৰ অনুপাতেই হৈছে প্ৰতিসৰণাংক। অৰ্থাৎ কি আমাক যদি দুটা মিডিয়াম দিয়া থাকে দুটা মাধ্যম দিয়া থাকে আৰু আমি জানো যে পোহৰৰ দ্ৰুতি বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ হয় সেইবাবে সেই দুয়োটা মাধ্যমত পোহৰৰ দ্ৰুতিও বেলেগ বেলেগ হ'ব আৰু সেই দুয়োটা মাধ্যমত যিটো পোহৰৰ দ্ৰুতি তাৰ আমি যদি অনুপাত উলিয়াওঁ সেই অনুপাতটোৱে হ'ব প্ৰতিসৰণাংক। প্ৰতিসৰণাংকক বুজোৱা হয় এনেৰে অৰ্থাৎ n ইজ ইকুৱেল টু এটা মাধ্যমত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই আনটো মাধ্যমত পোহৰৰ দ্ৰুতি। এতিয়া ইয়াত আমি দুটা মাধ্যম লৈছোঁ এইটো 1 নং মাধ্যম আৰু এইটো 2 নং মাধ্যম। এই দুটা মাধ্যমত আমি কি কৰিব পাৰোঁ 1 নং মাধ্যমৰ সাপেক্ষে আমি 2 নং মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াব পাৰোঁ আৰু ঠিক সেইদৰে 2 নং মাধ্যমৰ সাপেক্ষে আমি 1 নং মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াব পাৰোঁ। ইয়াত আমি লিখিছোঁ n21 আৰু n12 ইয়াৰ মিনিংটো কি হৈছে n21 মানে আমি 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি কাৰ সাপেক্ষে উলিয়াইছোঁ 1 নং মাধ্যমৰ সাপেক্ষে উলিয়াইছোঁ অৰ্থাৎ কি 1 নং মাধ্যমৰ পোহৰৰ দ্ৰুতি ডিভাইডেড বাই 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি আৰু 1 নং মাধ্যমটোত পোহৰৰ দ্ৰুতি v1 আৰু 2 নংটোত হৈছে v2 সেইবাবে v1 ডিভাইডেড বাই v2। ঠিক সেইদৰে আমি যদি 1 নং মাধ্যমৰ পোহৰৰ দ্ৰুতি উলিয়াওঁ 2 নঙৰ সাপেক্ষে এই 2 নম্বৰ মাধ্যমটোৰ সাপেক্ষে তেতিয়া কি হ'ব v2 ডিভাইডেড বাই v1। এতিয়া আমি যেতিয়া এই প্ৰতিসৰণাংক পঢ়িছোঁ আমি এটা টাৰ্ম পাম সেইটো হৈছে পৰম প্ৰতিসৰণাংক। পৰম প্ৰতিসৰণাংক মানে কি যদি দুটা মাধ্যমৰ এটা মাধ্যম শূন্য নতুবা বায়ু হয় তেতিয়া কি হ'ব আনটো মাধ্যমৰ যিটো প্ৰতিসৰণাংক হ'ব সেই প্ৰতিসৰণাংকটোক শূন্যৰ সাপেক্ষে গণ্য কৰা হ'ব আৰু তাক কি কোৱা হ'ব পৰম প্ৰতিসৰণাংক বুলি কোৱা হয়।
ইয়াত ধৰি ল'লোঁ আমি এই 1 নং মাধ্যমটো বায়ু লৈছোঁ আৰু 2 নং মাধ্যমটো আমি বেলেগ যিকোনো এটা মাধ্যম লৈছোঁ। তেতিয়াহ'লে কি হ'ব, এই 2 নং মাধ্যমৰ আমি যিটো প্ৰতিসৰণাংক পাম সেইটো কাৰ সাপেক্ষে হ'ব, বায়ুৰ সাপেক্ষে হ'ব, আৰু তাক কোৱা হ'ব পৰম প্ৰতিসৰণাংক। ইয়াক কেনেদৰে লিখা হয়, বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰৰ দ্ৰুতি, আৰু বায়ুত পোহৰৰ দ্ৰুতি হৈছে c, তেতিয়াহ'লে c ডিভাইডেড বাই v। আৰু আমি জানো যে পোহৰৰ দ্ৰুতি বায়ুত 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। যিহেতু আমি প্ৰতিসৰণাংকৰ বিষয়ে পঢ়ি আছোঁ, গতিকে আমি প্ৰতিসৰণাংকৰ লগত জড়িত দুটা টাৰ্ম জানিব লাগিব। সেই দুটা হৈছে, এটা হৈছে আলোকীভাৱে লঘুতৰ মাধ্যম আৰু আনটো হৈছে আলোকীভাৱে ঘনতৰ মাধ্যম। আমি যেতিয়া দুটা মাধ্যম তুলনা কৰোঁ, তেতিয়া যিটো মাধ্যমৰ প্ৰতিসৰণাংক কম হয় তাক কোৱা হয় আলোকীভাৱে লঘুতৰ মাধ্যম, আৰু যিটো মাধ্যমৰ প্ৰতিসৰণাংক বেছি হয় তাক কোৱা হয় আলোকীভাৱে ঘনতৰ মাধ্যম। যেতিয়া মাধ্যম এটা আলোকীভাৱে লঘুতৰ হয়, তেতিয়া কি হয়, সেই লঘুতৰ মাধ্যমটোত পোহৰৰ দ্ৰুতি বেছি হৈ যায়, আৰু ই যদি ঘনতৰ মাধ্যম হয় তেতিয়া কি হয়, ইয়াত পোহৰৰ দ্ৰুতি হ্ৰাস পায়। আমি ইয়াত দুটা কেছ লৈছোঁ। এটা কেছত আমি 1 নম্বৰ মাধ্যমটো লৈছোঁ ঘনতৰ মাধ্যম, আৰু 2 নম্বৰ মাধ্যমটো লৈছোঁ লঘুতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিব, তেতিয়া কি হয়, পোহৰৰ দ্ৰুতি বেছি হৈ যায় যেতিয়া লঘুতৰ মাধ্যমলৈ গতি কৰে। সেইবাবে ই কি হয়, অভিলম্বৰ পৰা কিছু আঁতৰি যায়। এই পোহৰৰ ৰশ্মিডাল কি হ'ব, অভিলম্বৰ পৰা কিছু আঁতৰি যাব। ছেকেণ্ড কেছটোত আমি কি কৰিছোঁ, ফাৰ্ষ্ট মাধ্যমটো লৈছোঁ লঘুতৰ মাধ্যম, আৰু ছেকেণ্ড মাধ্যমটো লৈছোঁ ঘনতৰ মাধ্যম। যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ প্ৰৱেশ কৰিব, তেতিয়া কি হ'ব, পোহৰৰ দ্ৰুতি হ্ৰাস পাব, আৰু সেইবাবে ই কি হ'ব, অভিলম্বৰ কিছু কাষ চাপি আহিব। ইমানলৈকে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত লেন্সৰ বিভিন্ন প্ৰকাৰসমূহ, লেন্সৰ দ্বাৰা কেনেদৰে ৰশ্মি চিত্ৰ অঁকা হয় সেয়া তাৰ বিষয়ে অধ্যয়ন কৰিম।